পিতাই হাজি দিয়া লাহৰি গগনা ও আহি গুঠি দিয়া ঐ মণি ই মুগা ৰিহা পিন্ধি লৈ বিহুলৈ আহিলো ঐ বিহু নাচিবলৈ বুলি নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিলে নিশ্চয় আগৰ খণ্ডত মই যেনেকৈ এফাকি বিহু নাম হওক এফাকি যোজনা হওক আপোনালোকক গাই মই টপিকটি জনাব বিচাৰো ঠিক তেনেকৈ আজিৰ টপিকটিটো মই তেনেকৈ বিহু যোজনা ফাকি গালো আৰু যোজনা নিশ্চয় গম পাইছে আজিৰ টপিকটি হ'ব ৰিহা ৰিহা আমি কেনেকৈ পৰিধান কৰিব লাগে বা মেখেলাৰ খোজ আমি দিওঁতে কেনে ধৰণৰ কেইটা খোজ দিব লাগে মই সেইখিনি আপোনালোকক আজি ইম্পৰ্টেণ্ট কথাখিনি হ'ল যে আমাৰ ৰিহা আচলতে কেইবিধ আছে আৰু নাম কি কি মই তাকে আপোনালোকক আজিৰ এই ভিডিঅ'টিত জনাম মেখেলা আমি যেতিয়া মেখেলা পিন্ধাও সদায় এটা কথা মন কৰিব আমাৰ মেখেলাখনত সদায় তিনিটা কোচ থাকিব লাগিব তিনিটা কোচ 1 2 3 এই তিনিটা কোচটো থাকিলে কি হ'ব যেতিয়া নাচনী গৰাকী যেতিয়া তাকুৰি পাক দি ঘূৰিব যেতিয়া চেৰেকি পাক দি ঘূৰিব সেই ঘূৰোতে ধুনীয়াকৈ মেখেলাখনো একদম ধুনীয়াকৈ ঘেৰা এটা ধৰি কিনে ঘূৰিব নহলে কি হয় আপুনি যদি দুটা কোচ দিয়ে এই দুটা কোচত কেতিয়াবা নাচনীজনী মেখেলাখন ওপৰলৈ উঠি যাব পাৰে উঠি গলে মেখেলাৰ যোনটো সৌন্দৰ্য সেই সৌন্দৰ্যটো নোহোৱা হৈ যায়গে তাৰ কাৰণে আপোনালোকে পাৰিলে তিনিটা কোচ দিব 1 এইডোখৰ ধুনীয়াকৈ আপোনালোকে সেফটি পিন মাৰি দিব যাতে ৰিহাখন ধুনীয়াকৈ আতিলকে লাগি থাকে আৰু ভিতৰৰ পৰা আপোনালোকে সেফটি পিন মাৰিব কাৰণ কিয় যদি আপোনালোকে ওপৰৰ পৰা মাৰে তেতিয়া হলে গোটেই সেফটি পিনখিনি দেখা পাই থাকিব তেতিয়া ইমান ভাল নালাগে ইয়াৰ আমি নেক্সটত আহো তললে আমাৰ এই কুচখিনি যে দেখা পাইছে এই কুচখিনি প্ৰায় নাচনীয়ে কি কৰে এই কুচকেইটাৰ কিনাৰে কিনাৰে তেওঁলোকে চিলাই লয় মানে কি মানে কি গোটেই আপোনাৰ বহাগ মাহটোত নাচি থাকিবলগীয়া হয়তো পিং চিং দি থকাতকে প্ৰায় কি কৰে এইডোখৰত হয়তো স্প্ৰে মাৰি দিয়ে আইৰণ কৰি দিয়ে নহলে মানে ইয়াত ধুনীয়াকৈ চিলাই লয় কিন্তু মই যেহেতু সুবিধা হ'বলৈ কাৰণে মই চিলাই লোৱা নাই ৰিহাখনক মই ধুনীয়াকৈ এইডোখৰত এনেকে ধুনীয়াকৈ টানি আপোনালোকে অলপমান মাইনা কৰি দিয়ে আপোনালোকে এইডোখৰত টানি এইডোখৰতে আপোনালোকে সেফটি পিন এটা লগাব পাৰে ভিতৰৰ পৰা লগাই দিব পাৰে তাৰ পিছত আমি নেক্সট নমাই দিয়া হাতটো নেক্সট আহিম আমি এই চাদৰখন যে ইয়ালে আনিম এখন যে ইয়ালে আনিম আৰু পাৰিলে আপোনালোকে এইডোখৰত পিন এটা মাৰিব সদায় এইডোখৰত পিন এটা মাৰিব ব্লাউজটোৰ লগত ধুনীয়াকৈ এড কৰি পিন এটা মাৰি দিব এনেকে তাৰ পিছত এনেকে কৰি এইটো কোচ হে দেই কিছুমানে বহুত ডাঙৰকৈ দিয়ে কোচটো এনেকে ডাঙৰকে দিয়ে আচলতে এখন চাদৰ ললেহে এখন এইটো কোচ দিয়ে কিন্তু আমি যেতিয়া ৰিহা পিন্ধো আমাৰ ৰিহাখনটোতো চাদৰতকে অলপমান পৃথক বস্তুটো বেলেগ তেতিয়াহ'লে আমি কি কৰিম ৰিহাখনৰ সদায় আমি কোচটো সৰুকে দিওঁ এনেকে ডাঙৰকে নহয় চাদৰ মেখেলা পিন্ধাৰ দৰে নহয় আমি ৰিহা যেতিয়া পিন্ধো আমাৰ ৰিহা কোচনি ইমানটোৱে সৰু থাকিব আৰু হাসুটিখন আপোনালোকে গম পায়ে চাগে যে মই আগৰ এপিসোডত কৈ থোৱা আছে ধুনীয়াকৈ হাসুটিৰ বিষয় আৰু আমি নাচনী ব্যৱহাৰ কৰা হাসুটিখনৰ নামও মই কোৱা আছে আপোনালোকে মোৰ হাসুটি যোনটো টপিক আছিলে আপোনালোকে হেতু এপিসোডত চাই ল'ব পাৰিব আৰু ইয়াত যোনটো ডবুৱা কটাৰী আৰু হাসুটিখন যেতিয়া লওতে সদায় আপোনালোকে হাসুটিখন অলপ ভিতৰলৈ খুচনি এটা মাৰি দিব এনেকে খুচনি মাৰি ধুনীয়াকৈ আৰু হাসুটি কিটা ইয়াক নলয় দেই এইডোখৰত কেতিয়াও নলয় হাসুটি সদায় ইফালে লয় যাতে তেওঁ তামুল পান উলিয়াই কিনি ধুনীয়াকৈ দিব পৰাকৈ সুবিধা হোৱাকৈ আৰু ইয়াতে হাসুটিখন যেহেতু মই গুজি দিলো আপোনালোকে দেখা পালেই আৰু ধুনীয়াকৈ ডবুৱা কটাৰীটো দেখি পোৱাকৈ আপোনালোকে এইডোখৰ সেফটি পিন এটা মাৰি দিব কাৰণ কি হয় নাচাৰ সময়ত প্ৰায় মই দেখা পাও
আমাৰ নাচনী কিগৰাকী নাচোতে খুব ধুনীয়া নাচে কিন্তু যেতিয়া তেওঁলোকে পাক মাৰে যেতিয়া ঘূৰে সেই ঘূৰাৰ সময়ত ডবোৱা কটাৰীটোৱে খুব আমনি কৰে লগত লগত যেতিয়া ঘূৰে লগত লগত ডবোৱা কটাৰীটো উৰি উৰি গৈ থাকে গতিকে আপোনালোকে সদায় এইটো ধ্যান দিব যে ডবোৱা কটাৰী যোনটো ৰিং আছিলে মোৰ ভাগৰ যোনটো ৰিং আছিলে মই সেই ৰিংটোতে ফিক্স কৰি কিনে পিং সেফটি পিন এটা ধুনীয়াকৈ মাৰি দিম ইয়াৰ পিছত আপোনালোকে মাইনাগৰাকী ক'ব অলপ ঘূৰি দিবলৈ কাৰণে আৰু এই যে কুচটো যে দিব আপোনালোকে কেতিয়াও এনেকে সিধাকৈ নিদিব এনেকে সিধাকৈ নিদিব সদায় আমি চাদৰ লতে কি হয় আমাৰ সদায় এইটো যেতিয়া হৈ যায় আমাৰ চাদৰ লতে যেতিয়া এনেকে হৈ যায় তেতিয়া অটোমেটিক গম পাব লাগে যে আমি কুচ আসলে ইয়াত নহয় সদায় আমি ইয়াত আৰু ইয়াত কি হয় ইয়াত যদি আপুনি সেফটি পিন এটা মাৰি দিয়ে তেতিয়া এও নাচিবৰ কাৰণে সুবিধা হ'ব নহলে কি হ'ব যদি আপুনি যদি পিনটো মাৰি নিদিয়ে এনেকে ওপৰলৈ গৈ 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 দেখিবলৈ বেয়া হৈ যাব তেওঁৰ নাচৰ বা পৰিধান কৰা কাপোৰযোৰ তাৰ কাৰণে আপোনালোকে এনেকে ল'ব ধুনীয়াকৈ আৰু ব্লাউজত আপোনালোকে তলৰ পৰা ব্লাউজটো ল'ব তাৰ সেফটি পিনটো যেতিয়া মাৰিব কেতিয়াও ওপৰৰ পৰা নামাৰিব মই আগতো কৈ আহিছো ওপৰৰ পৰা সেফটি পিন নামাৰিব সদায় ভিতৰ এখিলা এনেকে কুচ এটা উলিয়াই দিব তাত ধুনীয়াকৈ এইডোখৰ সেফটি পিনটো লৈ এনেকে কৰি এইকণ ইমানটোতে হৈ যায় আপোনালোকে বেলেগে ওপৰৰ পৰা সেফটি পিন মাৰিব নালাগে কেনেকে গোটেই সাজপাৰ আমি পৰিধান কৰিব লাগে মই আপোনালোকৰ লগত দেখুৱালো আৰু ইয়াৰ লগতে মই কিছুমান ইম্পৰ্টেণ্ট কথা আপোনালোকক জনাব বিচাৰো আশা কৰো আপোনালোকে এইখিনি গুৰুত্বভাৱে ল'ব বুলি আমাৰ ৰিহা যিহেতু আমাৰ ৰিহাখন আমাৰ পৰিধান কৰা তাতো আমাৰ ৰিহা কেইবিধমানৰ নাম আছে আৰু ৰিহা আমি সদ্যহতে ধৰি থৈছো তিনিবিধ বুলি তিনিবিধৰ মই নাম আপোনালোকক কৈ দিব বিচাৰিছো গাড়ী দিয়া ৰিহা ডবোৱা বচা ৰিহা আৰু কেচ বচা ৰিহা আৰু আমি বিহু নাচনী এগৰাকীয়ে আমাৰ যিখন ৰিহা ব্যৱহাৰ কৰে সেইখন ৰিহাৰ নাম হ'ল কেচ বচা মই আপোনালোকক ওচৰৰ পৰা দেখাই দিব বিচাৰিছো কেচ বচা বুলি কিয় কয় কাৰণ এইডোখৰত আমাৰ ধুনীয়াকৈ আমাৰ যোনটো পটি থাকে সাইডৰ পটি এই পটিখিনি কেচ বাছি দিয়ে তাৰ কাৰণে কেচ বচা বুলি কোৱা হয় আপোনালোকে নিশ্চয় এইখিনি দেখা পাইছে চাগে এটা এটাকৈ এনেকে ধুনীয়াকৈ বাটি থোৱা আছে এইখিনি আমি দহি বটা বুলি কওঁ আৰু ইয়াৰ লগত ৰংখিনি গম পালে মেজাং কৰি দহি বটা কেচ বচা আৰু মুগা মাজৰ পৰা বিদায় ল'ব বিচাৰিছে আৰু নিশ্চয় শেষত সদায় কোৱাৰ দৰে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব ধন্যবাদ